আমাৰ ল'ৰা ছোৱালী শিৱসাগৰ নিচিনাকৈ চব উঠি গুচি যাবগৈ মানুহ এদিন। ভয় ভয় ভাৱত আমি ৰাতি কটাবলগীয়া হৈছে। আমাৰ ৰাতি টোপনি নাযায়, চিন্তা হৈ থাকে। হয়, এইটোকে কুৰাবাহী ভাটি শিঙিদৰা পাৰ। ইতিমধ্যে আপোনালোকে দেখিছে উক্ত ঘটনাটো ৰাইজে কৈছে। আমি ছাত্ৰ সন্থা মজিয়াৰ পৰা আজি 1.5-2 বছৰ আগৰ পৰা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিলোঁ। তেওঁলোকে আহি পেলাই এই মাথাউৰিটো পৰিদৰ্শন কৰিছিলে আৰু যিখিনি ডিপাৰ্টমেণ্টৰ মানুহ আহিছিলে চালেহি, কিন্তু চোৱাৰ পিছতো তেওঁলোকে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া যেতিয়া বাৰিষা হৈছে, বাৰিষা হোৱাৰ লগে লগে এই মাথাউৰিটো পুনৰ খহিবলৈ আৰম্ভ কৰা আমি পৰিলক্ষিত হৈছে আৰু সমগ্ৰ কুৰাবাহী ৰজাবাৰী অঞ্চল ৰাইজ ভয়ত আতংকিত হৈ আহিছে। আৰু যদি কিবা কাৰণত এই মাথাউৰিটো ভাঙিবলৈ হয়, তেতিয়া শিৱসাগৰত যেনেকুৱা আমাৰ দুৰ্ঘটনা হ'ল, এই ঘটনা যাতে কুৰাবাহী বা ৰজাবাৰী অঞ্চলত নহ'ব, তেতিয়া তেনেকৈ কোনো মানে নাই। সেয়েহে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ স্থানীয় বিধায়কক দাবী জনাব বিচাৰিছোঁ যে এই মাথাউৰিটো যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ৰাইজৰে ইতিমধ্যে আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ কুৰাবাহী অঞ্চলত। এই বিষয়টোৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, নহয়, এই মাথাউৰিটোৰ ওপৰত ভৰসা কৰিয়ে সমগ্ৰ কুৰাবাহী অঞ্চলটো আছে। গতিকে এই মাথাউৰিটো প্ৰটেকশ্যন দিয়াৰ দায়িত্ব বিভাগীয় কৰ্তৃপক্ষই আগৰ পৰাই ল'ব লাগিছিলে আৰু তেওঁলোকে আহি চাইও গৈছিলে। কিন্তু আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, কিন্তু তাৰ পিছতো তেওঁলোকে ৰাইজে দাবী জনোৱাৰ পিছতো একো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে আজি ৰাইজৰ এই অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে। হয়, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে এটা ফোপোলা হৈ আছে, ভৰি দিয়াৰ লগে লগে সোমাই গৈছে। গতিকে ৰাইজ আতংকিত হ'বই। গতিকে স্থানীয় যিকেইজন মানে জনপ্ৰতিনিধি আছে তেওঁলোককো আমি অনুৰোধ জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে ৰাইজক আশ্বস্ত হ'ব পৰাকৈ ইয়াত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নহয়, এই মাথাউৰিটোৰ ওপৰত ভৰসা কৰিয়ে সমগ্ৰ কুৰাবাহী অঞ্চলটো আছে। গতিকে এই মাথাউৰিটো প্ৰটেকশ্যন দিয়াৰ দায়িত্ব বিভাগীয় কৰ্তৃপক্ষই আগৰ পৰাই ল'ব লাগিছিলে আৰু তেওঁলোকে আহি চাইও গৈছিলে। কিন্তু আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, কিন্তু তাৰ পিছতো তেওঁলোকে ৰাইজে দাবী জনোৱাৰ পিছতো একো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে আজি ৰাইজৰ এই অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে। আমাৰ ৰাস্তাটো বালি ভৰাই বহুত দূৰৰ পৰা জাপি আনিব লাগে পাকুপাইন দি মাথাউৰিটো। এতিয়া বাৰিষা হ'ব, পাকুপাইন এগাল পেলাবহি, সেইগাল পাকুপাইনে মাটি এখোৱা হোৱাৰ পৰা মাটি গলি যাব, পানী আহি যায়। আমাৰ শৰণ নাই ৰাতি, ভয় কৰি ৰাতি শুই আছোঁ। খৰালিমহীয়া ক'লৈ যায় চৰকাৰৰ মানুহ? এতিয়াহে খৰালিহে আহিব লাগে, এতিয়া বাৰিষা দৰকাৰ নাই নহয়। আমাৰ ল'ৰা ছোৱালী শিৱসাগৰ নিচিনাকৈ চব উঠি গুচি যাবগৈ মানুহ এদিন। এতিয়া আমাক হেৰি কৰিব নালাগে, ভাল কৰিব নালাগে আমাৰ ৰাস্তা, এনেকৈ চব মৰি হৈ যায়, আদায় হৈ যাওক। গৰু ছাগলী মানুহ কুৰাবাহী ভাটি শিঙাৰে বহুত দেশ আছে। এইপিনে মেৰাকান, এইপিনে ৰজাবাৰী আৰু নিকৰি, শিঙাদে পাৰ, চিনাকান, বহুত গাঁও আছে। এতিয়া চবেই ভয় কৰি আছে। এতিয়া ৰাতি কিবা এটা হ'ব বুলি এইখিনি পৰা বিভাগীয় কৰ্তৃপক্ষ কোনোবা আহিছে নাই, সেইবোৰ আহে যদিও ৰাতিহে আহে। সহিয়া এই প্ৰটেকশ্যনটো আমাৰ ভাল হ'ব লাগিছিলে। মানে কথাটো কি, আমাৰ যেতিয়া 2027 চনত আমাৰ আলি ছিগিছিলে, তেতিয়া আমাৰ এই কুৰাবাহী ভাটি শিঙাদৰা ইয়াত আচলতে আমাৰ গৰাখহনীয়াই আগত বহুত গণ্ডগোল কৰিলে। আমি গোটেই মানুহখিনি গৈ ৰজাবাৰীত আছিলোঁ, আৰু ৰজাবাৰীত যদিও আছিলোঁ, আমি তাতো গৈ আমাৰ পানীয়ে পালে বিশেষ কষ্টৰ মাজত আমি তেতিয়া দিনটো ঠিক আহিলে। সেইটো 2097 চনত, 1997 চনৰ ভুল হৈছে আৰু আমাৰ ইমান অভ্যাস নাই কোৱা। আৰু তাৰপিছত এতিয়া মানে আজি কেইদিনমানৰ পৰা ধৰি আকৌ এতিয়া পানী বাঢ়িলেই আমাৰ চিন্তা হয়। আৰু এতিয়া মানে এইটো ভাবিছোঁ, এতিয়া নাহিলে নালাগে কৰিব বুলি নহয়, এতিয়াও কৰিব লাগিব। ৰাইজৰ মানে জনসাধাৰণে এতিয়া এই মানুহখিনি বোলে বাহিৰতে মানুহৰ কষ্ট হৈছে, সেইটো নহয়। বাহিৰত পানীটো হোৱাৰ কাৰণে আমাৰ ভিতৰৰ মানুহৰ কষ্ট হৈছে, আৰু বাহিৰৰ পানীটো ওলাই গুচি যায়, আমাৰ ভিতৰৰ পানীটো ওলাই নাযায়। গতিকে এতিয়া মাথাউৰিটো এতিয়া এই ফাটি যাবলৈ যে ধৰিছে, এই বহি গৈছে, ইয়াৰ বাবে মানে আমাক এতিয়া কিবা চৰকাৰে কিবা ব্যৱস্থা কৰি আমাক অলপ উন্নত কৰি দিব লাগে। সেইটোকে আমি কৈছোঁ, আৰুনো কি ক'ম। আমি বিশেষ ক'ব পৰা মানুহ নহয়, আমি গাঁৱলীয়া মানুহ। বহুত গাঁও আছে আমাৰ এয়া কুৰাবাহী, শিঙাদৰীয়া, নগেৰা, চিনাকান, মেৰকান,
এয়া সত্ৰৰ পৰা ধৰি গোটেই নিকৰি অগৰাতলি আমাৰ ৰাইজৰ অলপ পৰিস্থিতিটো অলপ ভয়ংকৰ হৈ আছে। ভয় ভাৱত আমি ৰাতি কটাবলগীয়া হৈছে। আমাৰ ৰাতি টোপনি নাযায়, চিন্তা হৈ থাকে। বস্তুবোৰ সামৰিবলগীয়া হৈছে। ডেকা ডমুৱাবোৰ ৰাতি নোখোৱাই আহি ইয়াত ৰখি থাকে, অকস্মাত কিবা ঘটনা হয় বুলি। তেনেকুৱা পৰিস্থিতিৰ মাজত আছো আৰু আমি মানে আমাৰ অকণমান পৰিস্থিতিটো বেয়া। আপোনালোকে তাকে আৰু জনাব চৰকাৰ। ঠিক আছে বাৰু।